দিয়া কোৱা খবৰ কোৱা খবৰ ভাল মোৰ ইউটিউব চেনেললৈ তোমাক স্বাগতম জনালো নমস্কাৰ ধন্যবাদ এয়া আজি এইটো মিনি ব্লগো এইটো একচুয়ালি মিক্সাৰ ব্লগ এইটো ব্লগো হ'ব এইটো লগতে পডকাষ্টো হ'ব খালি আমাৰ মুখৰ সন্মুখত মাইক কেইটা ওলমি থকা নাই এইটো ফোনৰ মাইকে যি কালেক্ট কৰিছে এইফালে হামি হ'ব বহুত কিবা কিবি হ'ব মানে একদম আনকাট একদম ৰ আৰু মই এইবিলাক খুলি দিছোঁ বাকী কোৱা খবৰ ভাল জীৱন ভালে ভালে চলি আছে একদম ফ্যান্টাস্টিক আমি নতুন সিরিয়াল এখন কৰিম আমাৰ নতুন সিরিয়ালখনত অনামিকা হৰণেও এটা বিৰাট ইম্পৰ্টেণ্ট কেৰেক্টাৰ প্লে কৰিব আমি তাক লৈ আশাবাদী তুমিও আশাবাদী চাগে একদম বহুত মানে বহুত টান কাম হ'ব কৰিব লাগিব কেমেৰাৰ আগত থিয় হৈ শ্বট দিব লাগিব হাঁহিব লাগিব কান্দিব লাগিব উপায় নাই আমিতো আৰু সেইখিনিয়ে কম থৰি না আমি কম 600 কোটি টকাৰ এনিমেশ্যন কৰিম আমি গ্ৰাফিক্স কৰিম তো আমি 6 টকা মানৰ অলপমান সৰু সৰু কাম কৰিম আৰু 600 কোটি নহয় বাকি তুমি লাষ্ট কেনেকুৱা ধৰণৰ ব্যস্ততা আছিলে তোমাৰ অনামিকা মোৰ লাষ্ট মই কেষ্টু নগেন সিনেমাখন কৰিলো তাৰ পিছত নিজৰ ফিটনেছৰ ওপৰত অলপমান কাম কৰিছো তাৰ পিছত তোমাৰ প্ৰেক্টিছ চলি আছে অনামিকাই এমএমএত মানে মাষ্টাৰ ডিগ্ৰী কৰি আছে আৰু মাষ্টাৰ ডিগ্ৰী মোটামুটি কমপ্লিট হও অৱস্থা তো কমপ্লিট হোৱাৰ আগতে আমি কাম কৰিম নহলে ক'বাত এইফালে ভুল হ'ব মই দম দিম উল্টা আহি মোক মাৰি দিব বলে তেতিয়া কথাটো আৰু বেয়া হৈ যাব বাকি এইফালে মধুস্মিতা দাস মোৰ সুইটহাৰ্ট আছে তোমাৰ কি খবৰ কোৱা ভাল তোমাৰ স্কুল এতিয়া বন্ধ গৰম বন্ধ চলি আছে তো হলিডেত পাঞ্জাবাৰীতে আৰু ইমান মানে ফুৰিব আহিছো তুমি ইমানখিনি মোক মানে সাপোৰ্ট কৰিছা তাৰ কাৰণে অশেষ ধন্যবাদ আমি যাম ফুৰিব আমি নিশ্চয় যাম ফুৰিব আমি কৰ্মই যেহেতু ধৰ্ম কৰ্মই যেহেতু জীৱন কৰ্মখিনি আগতে আমি কৰি লওঁ তাৰপিছত এতিয়া আমি ৰাইজৰ ফুৰা ভিডিঅ' চিডিঅ' ফটো চটো এইবিলাক চাই থাকোঁ আৰু ডাইৰেক্টৰলৈ এটা কোৱেশ্চন আছে কোৱা তুমি মোৰ আপোন ধাৰাবাহিকখনক লৈ আপোনাৰ কি কয়তো অনুভৱ কেনেকুৱা বৰ্তমান পৰিস্থিতি যেটো আমাৰ শুটিং ষ্টাৰ্ট হ'ব কালি পৰহি মানে ন আমাৰ ধাৰাবাহিকখন লৈ মোৰ অনুভৱ অত্যন্ত ভাল এইটো কাৰণতে ইয়াৰ আগত যিখন ধাৰাবাহিক আছিল প্ৰেমে প্ৰতিবাদে জীৱন সেইখনত মই ৰোমেণ্টিক লাইন আপ এটা কৰিব নাপালোঁ এইটো কাৰণতে সেইখনৰ ষ্টৰি লাইনটো অকণমান ছাছপেন্স থ্ৰিল ধৰণৰ আছিল মাৰ্ডাৰ চাৰ্ডাৰ হৈ থাকে কিবা কিবি তাত প্ৰেমটো একদম নাছিল আৰু মই খুব প্ৰেমিক মানুহটো আৰু প্ৰেমটো মই খুব ভাল পাওঁ প্ৰমাণ আছে গতিকে এইবাৰ তুমিয়ে মোৰ আপোন ধাৰাবাহিকখন খুব ৰোমেণ্টিক মানে ইয়াত অকল প্ৰেম মানে ইফালে গ'লেও প্ৰেম সেইফালে গ'লেও প্ৰেম এইফালে গ'লেও প্ৰেম মানে যিবিলাক মানুহৰ অন্তৰত প্ৰেমৰ অনুভূতিটো অলপমান বেছি ভালকৈ আছে সঁচাকৈ আছে আৰু মানে যিকোনো পৰ্যায়লৈকে গৈ পেলাই নিজৰ প্ৰেমটো জয় কৰিব পৰা সাহসকণ থাকে তো সেই মানুহখিনিয়ে এই চিৰিয়েলখন চাই অত্যন্ত ভাল পাব আৰু এনেকুৱা নহয় যে এই চিৰিয়েলখন অকল ঘৰত মা দেউতাই চাই ভাল পাব বা ফিমেলখিনিয়ে বেছিকেলি ভাল পাব এইখন চিৰিয়েল মেইলখিনিয়েও ভাল পাব তো মই বহুত আশাবাদী ভাল লাগিব একদম প্ৰেমে মেইন পৃথিৱীখনৰ সৃষ্টিয়ে প্ৰেম আৰু পৃথিৱীখনৰ হয়তো একদিন ধ্বংসও প্ৰেমে হ'ব এই ক্ষেত্ৰত আমাৰ চন্দ্ৰদাই বেছিকৈ ৰিলেট কৰিব পাৰিব নেকি নিজক চন্দ্ৰদা কিবা ক'ব আপুনি নাই বোলো নক'বলৈ চন্দ্ৰদা আছে চন্দ্ৰদা একচুৱেলি আমাৰ পডকাষ্টটো চাই আছে না এতিয়া আৰু পডকাষ্ট আমাৰ এইটো হয়নে বাকী অকণমান চেনচেশ্যনেল কথা পাতিম এতিয়া অলপমান চেনচেশ্যনেল তুমি ভাতৰ লগত পানী খোৱা নে জলকীয়া খাই উঠি চেনি খোৱা নে তুমি জ্বলা কেইটা খাই ভাল পোৱা ভোট জলকীয়া তুমি খোৱা নে অ'কে আৰু কিছুমান আৰু এটা এইটো ছেগমেণ্ট গ'ল এইবাৰ আমি এটা বেলেগ ছেগমেণ্টত আহিম সেই ছেগমেণ্টটো এনেকুৱা ধৰণৰ বিৰাট মৰ্মান্তিক হ'ব সেই ছেগমেণ্টটো ট্ৰুথ অৰ ডেয়াৰ টাইপ আৰু মানে বস্তুটো মানে বিৰাট হেৰি কৰিব লাগিব অলপমান তেনেকুৱা ধৰণৰ মানে প্ৰপাৰ যিবিলাক শব্দ মানে ছেগমেণ্ট থাকে আমাৰ ছেগমেণ্টটো তেনেকুৱা নহয় অলপমান বেলেগ ধৰণৰ আৰু তোমাৰ বেংকৰ একাউণ্টত কিমান টকা আছে 2000 মান আছে নেকি তুমি যদি এতিয়া 1 কোটি টকাৰ মালিক হৈ যোৱা কি কৰিবা মই নাজানো কি কৰিম মই প্ৰথম গাড়ী এখন বুক কৰি শ্বিলং ফুৰিবলৈ যাম
বঢ়িয়া 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 নিজে নিকিনো বুক কৰিম বাৰু যি কি নহওক বেছি দীঘলীয়া নকৰোঁ আমাৰ কাম চলি আছে বহুতখিনি কাম আছে অকণমান এনেই ধেমালি কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাব বাকী এইটো একো নহ'ব মানে শ্বেয়াৰ কৰিব নালাগে শ্বেয়াৰ কৰিব নালাগে এই ছাবস্ক্ৰাইব আৰু কমেণ্ট লাইক কিবা কিবি এইকেইটা কৰি দিলে হ'ল এইটো যেনেকৈ এটা পাৰ্চনেল ভিডিঅ' এটা এইটো শ্বেয়াৰ কৰাৰ একো সেয়া নাই এনেই অকণমান ধেমালি কৰিলোঁ আপোনালোকে চালে যদি চালে আৰু বাকী চিৰিয়েলৰ কামক লৈ পেলাই ব্লগিং আৰম্ভ হ'ব আহিব কিন্তু মেইন কামটো ভালকৈ কৰিব লাগিব আশীৰ্বাদ দিব আৰু চাব আপোনালোকে চলো বাই বাই হা হা নতুন ৰং আৰম্ভ হৈছে নেকি আচ্ছা নতুন ৰং এটা আৰম্ভ হৈছে বুলি অলপমান চাওঁ ৰ'ব কোনটো নতুনটো অ' চন্দ্ৰ ভাল লাগিব ধুনীয়া আছে আৰু এটা নতুন ৰং আহিছে ৰ'ব ভাল লাগিব দিয়া সেইটো নিচিনা নহয় সেইটো ডাঠ ভাল লাগিব